সকলোকে ভিডিঅ'ৰ ঘৰতে ইউটিউব চেনেলটো অন্য এটা ভিডিঅ'ত স্বাগতম জনাইছোঁ। আশা কৰোঁ এই ভিডিঅ'টো চাই ভাল পাব। যদি ভাল লাগে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। তেওঁলোকক অলপ নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সকলোকে গুড মৰ্ণিং। এতিয়া 9 বাজিল। তো এঠাইত ফুৰিব যাই আছোঁ। ক'ত যাম, কি কৰিম সকলোবোৰ গম পাব। তো আপোনালোকৰ ভিডিঅ'টো চাই থাকক। মই যাম আৰু দুজন বন্ধু যাব। সিহঁতে আগত ৰখি আছে। সিহঁতে লগ কৰোঁ যায় চাগে সিহঁতৰ আৰু ৰৈ থকা বহুত টাইমে হ'ল। তো আজি আমি এই তিনিজনে যাম ফুৰিবলৈ। তো এইটো পগলা বুঢ়া ভাই। আমি গাড়ী লৈ যাম বুলি ভাবিছিলোঁ, কিন্তু ভাবিলোঁ এনেই চাইকেলে দিয়ে যাওঁ, মানে মোৰ BMW সৈতে যাওঁ। আৰু সিহঁতৰ কেইখন BMW, সিহঁতৰ BMW লৈ আহিছে। তো চাই থাকক ভিডিঅ'টো, ক'ত যাম সকলোবোৰ গম পাব। আজি আমি সদৰহাটলৈ যাই আছোঁ। বহুত দিন আগৰ পৰাই যাম বুলি ভাবি আছিলোঁ, কিন্তু যাব পৰা নাছিলোঁ বিভিন্ন কাৰণত। তো আজি যাই চাওঁ। বহুত বছৰত যোৱাও নাই। ভাবিছিলোঁ বাৰু ভাল ৰাস্তাতে লৈ যাব, কিন্তু ইহঁতে এইকেইটা ক'ৰ জংঘলৰ মাজে লৈ আহিছে। চাওঁ এইফালে শ্মশান আছে, কিবা আছে, ক'ৰ মাজে লৈ আহিছে গম নাপাওঁ আৰু। যাই থাকোঁ আৰু। তো আহি কিবাকৈ ভাল ৰাস্তা এটা পালোঁ। তো যাই আছোঁ এতিয়া। চাই থাকক ভিডিঅ'টো আপোনালোকে। কিবাকৈ ভাল ৰাস্তা পাইছিলোঁ আহি, আকৌ ইহঁতে জংঘলৰ মাজেৰে লৈ আহিলে। কি ক'ম আৰু ইহঁতক। এই কিবা কওক, কিটোৰ লেভেল নেকি এইটো? মানে কি হ'ব আৰু, ক'ৰ মাজেৰে লৈ আহিছে নহয় আজি। পুনৰ আকৌ 15 মিনিটমান অহাৰ পাছত এটা ভাল ৰাস্তা পালোঁ। তো যাই আছোঁ এতিয়া। তো এতিয়া আহি আমি পালোঁ কি বুলি কয় এইখিনি, কামপুৰী পালোঁ। তো যাই আছোঁ এতিয়া। ৰাস্তাটো অলপ বেয়া, অলপ নহয় বহুতে বেয়া। চেন যাইছে চাইকেল, আৰু ৰ'দটোও বেছি দিছে আজি, সেইকাৰণে অশান্তি লাগিছে মানে। একদম ৰাস্তা বেয়া। এই আহোঁতে বেলেগ ৰাস্তা দি আহিমে। এইটো ৰাস্তা নাহোঁ, বহুত বেয়া। কিবা এটা কওঁ। এই ৰাস্তাটো আমি আজি শিলগুটি সমান কৰি আহিছোঁ। ৰুলাৰ যেনেকৈ সমান কৰে ৰাস্তা, একদম শিলগুটি সমান কৰি আহিছোঁ মানে। তো আহোঁতে এখন বাগান পালোঁ। কিহৰ বা বাগান এইখন গম নাপাওঁ। এইখন কিহৰ বাগান? এই কিহৰ? মুগা। তো এইখন এখন মুগাৰ বাগান। ডাঙৰ আছে বাগানখন। যিটো ৰাস্তা আহি আছোঁ, মানে মই যদি চিনি নাপাওঁ এই ৰাস্তাটো, ইয়াত দুটাই চিনি পায়। কোন দিকে লৈ যায় একো গম নাপাওঁ আৰু। নিজৰ ডেষ্টিনেশ্যনত লৈ গ'লেই হ'ল আৰু। তো এতিয়া আহি আমি আঠপুৰীৰ পৰা পালোঁ। তো ইয়াৰ পৰা বোলে চিনি নাপায়। যদি ই চিনি নাপায় বা বেলেগৰ ৰাস্তাৰে লৈ যায় না, আপোনালোকৰ আগত কৈছোঁ, আপোনালোকক মই ইয়াত ভাল পিটন দিয়া ভিডিঅ' আপোনালোকক দেখাম। তো ভিডিঅ'টো চাই থাকক আপোনালোকে। ই বোলে দুটাই মিলি মাৰিম, এইটো সঁচা কথা। তই মনত ৰাখ, দুটাই মিলি মাৰিম কিন্তু তই বেলেগ ৰাস্তা দি লৈ যা নহয়। আজি কিহৰ কাৰণে হৈছে এতিয়া ক'ব নোৱাৰোঁ, গৰমৰ কাৰণে হৈছে। যিমান গ'লেও মানে যাই নোপোৱা লাগি আছে, যাই পেলাই একদম এনেকুৱা লাগি আছে, মানে যাই আছোঁ পোৱাহে নাই। গৰমৰ কাৰণে হৈছে এনেকুৱা। তো সদৰহাটলৈ বহুত দূৰ নাই। তো ই ভয়তে মানে ৰাস্তাটো পূৰা সঠিক লৈ আহিছে, মানে ভয়তে চলিয়ে। তো পামে আৰু সদৰহাটত পিছতে নদীটো আছে, কি বুলি কয় নাজানো ইমান। আপোনালোকে এই জেগাটোৰ নাম কি নাজানো, কিন্তু এটা কথা মানিব লাগিব, এই মাথাউৰিটো কিন্তু পূৰা পকা কৰি দিছে, মানে সেইটো কাৰণে ভাল লাগিছে আৰু এইফালে। সেউজেৰে ভৰা এখনি হিয়া। এই দলংখনক কিন্তু মানিব লাগিব। বহুত ডাঙৰ দলং বনাইছে এইখন। অলপ
এইখিনি জেগাৰ পৰা কি কৈছে অঁ তো কাইঠিয়াৰ পৰা দলং এইখিনি ভাল লাগিছে জেগাখিনি তো ফাইনেলি আহি ঘৰত পাই গ'লোঁ তো আপোনালোকৰ ভিডিঅ'ৰ পৰা দেখুৱাব চেষ্টা কৰিম পাৰিলে তো এইটো হৈছে খতৰা সত্ৰ তো ইয়াতে হনুমান মূৰ্তি আছে প্ৰতিমূৰ্তি এটা আছে আপোনাৰ পিছত দেখুৱাম জয় শ্ৰীৰাম তো আপোনাৰ ভিতৰলৈ লৈ যাওঁ যিহেতু চেণ্ডেলটো পিন্ধি আহিলোঁ গতিকে সেইদিকেই নাহিলোঁ সেইদিকেৰ পৰাই সোমাই যাম আৰু ভিতৰত আপোনালোকক দেখুৱাব চেষ্টা কৰিম বাৰু তো প্ৰথমতে ভৰিখন ধুই লওঁ সেইটো ভিতৰত যাম ভৰিখন ধুই লোৱাটো ভাল আমি ইয়াতে ভৰিখন ধুই লওঁ ভিতৰলৈ সোমাই যাওঁ ভিতৰত দেখুৱাব চেষ্টা কৰিছিলোঁ কিন্তু তাৰ মানুহ এজনে ক'লে বোলে ভিতৰত কেমেৰা এলাউ নাই গতিকে ভিতৰত আপোনালোকক দেখুৱাব নোৱাৰিম বাহিৰৰ পৰা দেখাই দিছোঁ তো এই পুখুৰীটোত বোলে কাছ আছে বহুতকেইটা কাছই আছে মাছো আছে ডাঙৰ ডাঙৰ চাই লওঁ আপোনালোকে দেখা পাইছে নে নাজানো কিন্তু ইয়াতে এই ডাঙৰ ডাঙৰ মাছ আছে তো কাছ ওলাইছিল কিন্তু মই কেমেৰাটো অন কৰা নহয় হ'লেও ক'ৰবাত দেখা পাই নেকি চাব দেখুৱাব বিচাৰিছোঁ আপোনালোকক দেখা পাইছে কাছ দেখা পাইছে নে ডাঙৰ কাছ এটা সোমাই গ'ল ভাগত দেখা পায় আচলতে ইয়াত মুড়ি দিলেহে বোলে কাছবোৰ ওলায় আমি যিহেতু একো লৈ অহা নহ'ল গতিকে ওলাই অহা নাই আৰু এতিয়া প্ৰসাদ খাই আছোঁ তো ভিতৰত ভিডিঅ' কৰিছিলোঁ কিন্তু তাৰে মানুহ এজনে ক'লে কি ভিতৰত বোলে কেমেৰা এলাউ নাই গতিকে আপোনালোকৰ বাহিৰৰ পৰাই যিমান পাৰে দেখুৱাব চেষ্টা কৰিছোঁ তো এতিয়া ভিতৰত আমি সেৱা চেৱা কৰি প্ৰসাদ খাই ল'লোঁ তো এতিয়া আমি হনুমান যি অৰ্থাৎ হনুমানৰ যিটো প্ৰতিমূৰ্তি আছে তাত যে বজৰং বুলি তাতে সেৱা এটা লোৱা যায় চাই থাকক ভিডিঅ'টো আপোনালোকে হনুমানটো দেখাই দিয়ে এইটো হনুমান যি মূৰ্তি ইয়াতে আমি শলাই আখৰ দি ধূপ জ্বলাই সেৱা এটা আশীৰ্বাদ লৈ লওঁ এইটো আশীৰ্বাদ ল'ম যে মোৰ লগতে আপোনালোক সকলোৰে যাতে ভাল হয় লগতে কৰোণা মহামাৰী যাতে সোনকালে নোহোৱা হৈ যায় তো আশীৰ্বাদটো লৈ লওঁ এতিয়া তো এতিয়া ভিডিঅ' কৰিব পাঞ্চিতে চাই থাকক ভিডিঅ'টো আপোনালোকে পাঞ্চিতা কিবা লৈছে মন্দিৰৰ পৰা আহিলোঁ এটা কথা আপোনাৰ মনত ৰাখিব য'ত গ'লে আপোনালোকে মাস্ক আৰু চেনিটাইজাৰটো লৈ যাব মই মাস্কখন পিন্ধা নাই বাৰু কাৰণ কথা ক'লে যিহেতু মাস্কখন দিয়ে কথা কোৱাত অলপ অসুবিধা গতিকে মাস্কখন পিন্ধা নাই তো চেনিটাইজাৰটো আপোনাৰ য'তে লৈ যাব তো দৰ্শন কৰিলোঁ এতিয়া ঘৰলৈ যাম ঘৰলৈ মানে এই পল্লৱৰ ইয়াতে এখন ঘৰ আছে সেইখন ঘৰলৈ যাওঁ পাম বুলি মানে পাম বুলি কয় আৰু পাম এখন আছে সিহঁতৰ ইয়াতে তালৈকে যাম এতিয়া ইয়াত কৃষ্ণচূড়াত বহি
এই কিবা এটা গান গাই দিয়ে কিবা এটা গান গাই দিয়ে গাও গাও इतना चोरा गया जो तेरा मैं तेरा रख दिए इतना चोरिए खत्म এতিয়া পল্লৱতৰ ঘৰত আহি পালোঁ মানে এইখন ঘৰত চাহ খাই আছোঁ ইয়াত চাহটো খাই লওঁ তো ইয়াতে ঘৰত থকা প্ৰায় 2 ঘণ্টা বেছি হ'ল ভাত চাত খাই ল'লোঁ এতিয়া ঘৰলৈ যাম চাই থাকক ভিডিঅ'টো আপোনালোকে এতিয়া ইয়াতে ঘৰৰ পৰা ওলাই আহিলোঁ তো এতিয়া পুনৰ নিজৰ ঘৰলৈ বুলি যাত্ৰা আৰম্ভ কৰিলোঁ যদি মোৰ চেনেলটো এতিয়া ছাবস্ক্ৰাইব কৰা নাই প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব যদি এই ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব তো এতিয়া আমি পুনৰ ঘৰলৈ যাই আছোঁ দলংখন পাই ল'লোঁ ইয়াতে এতিয়া আমি কি কৰিম ফটো উঠিম মানে ইয়াতে আমি ফটো উঠিম ইনষ্টাগ্ৰামত পাব মাছো কি প'জ এইটো মজা এই মজা প'জ ফটো উঠি ল'ব এতিয়া আমি পুনৰ ঘৰলৈ বুলি যাই আছোঁ ঐ মজা ঐ কেনে আকাশৰ দৰে উৰিবৰে মন भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब ঘৰলৈ আহি আছিলোঁ বাকী চব ঠিকে আছিল কিন্তু বৰষুণে একদম বহুত বেয়া হৈ আহিছে বৰষুণ যদি দিয়ে নহয় একদম অৱস্থা বেয়া হৈ যাব এইটো কিবা ঘৰ পালে হৈ যায় আৰু তো এতিয়া আমি আহি ঘৰ পালোঁ আহি তো ইহঁতক বিদায় দিছোঁ যাবি তহঁত আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব তো এই ভিডিঅ'টোৰ পৰা ইমানতে বিদায় দিছোঁ পুনৰ এটা ভিডিঅ'ত লগ পাম তেতিয়ালৈ টাটা বাই বাই